পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ। আজি মই মাৰ ঘৰত আছোঁ আৰু মাৰ ঘৰত আহি পেলাই মই এতিয়া বাৰীত সোমাই পেলাই ক'ত লাও আছে, কোনটো লাও নিম তাকে পৰীক্ষা নিৰীক্ষা চলাই আছোঁ। এতিয়া দেখিছেনে, আমাৰ তাততো বান্দৰৰ পৰা নাথাকে, মাহঁতৰ ইয়াত বান্দৰ নাই যিহেতু। লাও দেখিছেনে, পানী লাও ভাল লাগিছে লাওকেইটা। তাকে মায়ে কৈছে কেনেকুৱা কেনেকুৱা লাগে চাই মেলি ছিঙি পেলাই লৈ যা। মই তাকে চাই আছোঁ কোনটো নিওঁ কোনটো নিনিওঁ। দেখিছেনে, ভাল লাগিছে নহয়নে? ইয়াত কিন্তু মানে মথাউৰি মাৰি আছে, এইপিনে একদম JCB ডাম্পাৰ লাগি আছে। মাহঁতৰ বাৰী আধা আধি মাটি মানে এই মাথাউৰিতে গুচি যাবগৈ এতিয়া। এতিয়া দেখিছেনে, মাথাউৰি বহুত ডাঙৰ, মানে কপিলি পানীয়ে প্ৰত্যেক বছৰে নষ্ট কৰি আহিছে, মানুহক বহুত অনিষ্ট কৰে যে, সেইবাবে এইবাৰ বহুত ডাঙৰ মাথাউৰি 14 ফুট ওখ হ'ব আপোনাৰ মাথাউৰিটো। তাই ইপিনে আপোনাৰ কপিলিখন বৈ গৈছে। এতিয়া এইখিনিৰ পৰা কপিলিখন দেখা নাযায় বাৰু। এয়া দেখিছেনে, এই ব্ৰকলি খেতিও কৰিছে, ভালেই হৈছে বাৰু। লাও তাকে বাৰীখনত সোমাই পেলাই মই চাই আছোঁ। বহুত দিনৰ মূৰত আহিছোঁ মাৰ ঘৰত, আহিবলৈ সময় নাই, ল'ৰা স্কুল দিয়াৰ পিছত। আৰু এতিয়া আৰু ল'ৰা ইয়াতে আছিলে, আইতাকৰ লগত আহিছিলে, তাকো নিব আহিলোঁ। আহিলৈ সেই মই বাৰীখনতে সোমাই চাই ফুৰিছোঁ আৰু। বহুত কিবা কিবি লগাই থৈছে বাৰু। এয়া ওলকবি নেকি এইখিনি, এইখিনি বন্ধাকবি, বান্ধাই নাই, এইখিনি ওলকবি। ওলকবি হৈছে, ওলকবিখিনি আকৌ ধুনীয়া, মায়ে মাজতে যাওঁতে লৈ গৈছিলে। ওলকবিখিনি খাবলৈ বৰ ধুনীয়া, সোৱাদ লগা, মিঠা মিঠা, মানে তাতে সাৰ চাৰ নিদিয়া ন, গৰু গোবৰ চোবৰ দিয়া হয় এইবিলাক লাও গছৰ গুৰিত। তেনেকৈ সেইখিনি মৰিচা সাৰ নিদিয়ে যিহেতু, মানে লাও চাইজকেইটাও বহুত ধুনীয়া, লাওখিনি খুব সুন্দৰ খাবলৈ কাৰণে। মায়ে গ'লে মানে লৈয়ে যায় লাও, পানীলাও, ৰঙালাও, ব্ৰকলি, ওলকবি এইবিলাক। আৰু আপোনালোকে এয়া চিনি পায়নে, এই চাঙৰি টেঙা দেখিছেনে, চাঙৰি টেঙা শাক বহুত আছে দেখিছে, ইয়াত দেখিছে, ভাল লাগিছে না আছে। আৰু এইবিলাক কণী বিলাহী গছ দিছে, কণী বিলাহী, এই কণী বিলাহী লাগিয়ে আছে বাৰু। এয়া মই কটাৰীখন লৈ আছোঁ লাও কাটিবৰ কাৰণে। এয়া কণী বিলাহী পকি পকি আছে, এয়া পকি আছে কণী বিলাহী, দেখিছেনে, ধুনীয়া লাগিছে দেখিবলৈ, বৰ ভাল লাগিছে। ডাঙৰ হৈছে, চাংখনো বহুত ডাঙৰে উঠিছে। আৰু এইপিনে নেমু গছ, এইবিলাক তামোল পচাই আছিলে, এইবিলাক ৰুবলৈ লাগে এতিয়া বাৰীত। এইবিলাক এতিয়া আৰু নোৱাৰিব আৰু, এতিয়া যিহেতু